গাইজ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কালি হাই ছেকেণ্ডেৰী পালোহি, ৰাকেশ দাৰ প্ৰগ্ৰেম চাব আহিছোঁ। এতিয়া যাওঁ ভিতৰলৈ সোমাই যাওঁ, কি হৈ আছে ৰাকেশ দাক চাবলৈ আহিছোঁ। দাৰবাৰী ৰাকেশ দাক ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মই এতিয়া হাই ছেকেণ্ডেৰীত আছোঁ, হাই ছেকেণ্ডেৰী দাৰবাৰী ৰাকেশ দা আহিছে। তেখেতৰ প্ৰগ্ৰেম চাব আহিছোঁ ৰাকেশ দাৰ। এতিয়া চাওঁগৈ ভিতৰলৈ, যাওঁ সোমাই যাওঁ ব'লক তেতিয়া ভিডিঅ'টো চাই থাকিব আপোনালোকে। ব'লক তেন্তে আপোনালোকক দেখাই আছোঁ হয়নে নহয়। এতিয়া মানে মই মানুহ দেখিলেই গাওঁ নব ভেকচিন বাৰু ল'লানে নব। চাউণ্ডটো অকণ ৰিভাৰ্বটো কৰি দিয়কচোন, মাতটো বৰ ফাটি ফাটি গৈছে। হেল্ল' হেল্ল' অকণ আমিও আকৌ বৰ বুদ্ধিয়ক, এই এনেকৈ লাগি গ'লে ডিঙিত, তেতিয়া আমি অকল চাউণ্ডলৈ পেলাই দিওঁ। লকডাউনৰ মাজতে ভোট দিবলৈ গ'লোঁ, ছোৱালীজনীক পচন্দ হৈ মানে ভাবিয়ে ল'লোঁ এয়া অৰ্ধাংগিনী পাতিম। তাকে ছোৱালীজনীক বোলো এতিয়া কথাষাৰ কওঁ কেনেকৈ লাগি আছে, দেখিতো আৰু ৰ'ব পৰা নাই। তাকে ছোৱালীজনী ওচৰ চাপি গ'লোঁ, লগৰ বন্ধু এজনে ক'লে পচন্দ হৈছে যদি একে কৈয়ে পেলা কথাটো, লকডাউনৰ মাজতে খৰচো কম হ'ব, কৈ দে। মই বোলো সুদা হাতে কৰিবলৈ অকণ ভাল লগা নাই প্ৰপ'জেলটো। এই কাষতে মানে পদুম পুখুৰী আছিলে, পুখুৰীৰ পৰা পদুম ফুল এপাহ সৰু কলি এটা আনি পেলাই, হেল্ল' এতিয়া অকণ মাতটো বেলেগ লাগিছে। সৰু পদুম পুখুৰীৰ পৰা সৰু পদুম কলি এটা আনি পেলাই তাইক মই ক'লোঁ এইটো লোৱাচোন, কিবা এটা ভাবিবা। তাই লগে লগে এটা কান্তলীয়া স্বৰ মাৰিছে, ঠিক আছে মই বিজেপি মানুহ নহয় দেই, মই কংগ্ৰেছৰ মানুহ হয়। মই বোলো বিজেপি কংগ্ৰেছলৈ যোৱা নাই, মই পদুম ফুল পাহ দিছোঁ, মানে প্ৰস্তাৱটো দিছোঁ। এই তেনেকৈ এতিয়া বিয়া হ'ল। এতিয়া ডেকা ল'ৰাসকলক অকণমান আগুৱাই আহকচোন, এইবিলাক থাকিলে ডেকাসকলক খালি মই যোৱাৰ আগত কেইটামান কথা কৈ যাব লাগিব। 3টা প্ৰশ্ন সুধিম, যদি আপোনালোকে প্ৰশ্নকেইটা সঠিক উত্তৰ দিব পাৰে তেতিয়াহ'লে এই মোবাইল ফোনটো দি থৈ যাম উপহাৰ হিচাপে। পাৰিবনে নোৱাৰে ডেকাসকলক সুধিছোঁ, উৎসাহ আছেনে নাই? মহানন্দ বৰাই কৈছে 44। এতিয়া কথাটো ওলাব বাৰু। কথাটো হ'ল যে ছোৱালী মানুহ অভিনয়টো মুখলৈ চাব লাগে নে কমৰলৈ চাব লাগে? নাপায় নহয়, মই কথাটো সুধিছোঁ। মোবাইল মই ইয়াত কেলৈ দিম বাৰু কওকচোন? মোবাইল ফোনটো কোনোবাই দিব নেকি বেলেগক? মই সুধিলোঁহে। ছোৱালী মই টিউবেলত সোমামগৈ, ৱাছাৰে টানি মোক নিব, 3 দিনৰ পিছতে উলিয়াই আনিব, গোটেইডাল মানৰে খাব। তোমাৰ মৰমতে অহা যোৱা কৰোঁতে, তোমাৰ মৰমতে অহা যোৱা কৰোঁতে, তোমালোকৰ পদূলি দুবৰিব মৰিলে, তোমালোকৰ পদূলি দুবৰিব মৰিলে, মৰমৰ অভাৱ অহা যোৱা কমিলে, মৰমৰ অভাৱ অহা যোৱা কমিলে, মৰি যোৱা দুবৰি পুনৰ গজি উঠিলে, পুনৰ গজি উঠিলে। গছৰ আগত কুঁহি পাত, পাতৰ আগত তুলি মাত, সৰু ভনীতি গহনিডাল বনৰে গহনিডাল বনৰে আপোনালোকে এটা বিহু শুনিছিলেনে? পুৰণি এই জনপ্ৰিয় বিহু। জানমণি নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান। মনত আছেনে নাই? অকণমান গাঁৱনে সেইটো, খালি অকণমান বেলেগকৈ বনাইছোঁ। জানমণি নুসুধিবা আজি পেট্ৰলৰ দাম বাঢ়িল কিমান, তেণ্ডুলকাৰৰ চেঞ্চুৰী যিমান। জানমণি নুসুধিবা আজি পেট্ৰলৰ দাম বাঢ়িল কিমান, তেণ্ডুলকাৰৰ চেঞ্চুৰী যিমান। জানমণি নুসুধিবা আজি পিঁয়াজৰ দাম বাঢ়িল কিমান,
সোণৰ দাম বাঢ়িল যিমান যোগানমতি নহলো দাম কমাবলে যোগানমতি নহলো দাম কমাবলে চিএম নহলো মই স্কুটি দিবলে ভাল লাগিলে নাই আমি ৰখেৰে জীপাল কৰিব খুজিলো এই কাৰণে যে দুটা বছৰ ধৰি আমাৰ অনুষ্ঠান হোৱা নাই অনুষ্ঠান এই কাৰণে হ'ব লাগে আমি এই একেলগে ইজনে সিজনক লগ পাব লাগে লগ পালে আমাৰ সম্প্ৰীতিটো বাঢ়ে বিহুৰ এই এনাজৰীডাল আৰু মজবুত হয় গতিকে আজি ইমান দিনৰ মূৰত একেলগে আমি আমাৰ বাপুতি সাহোন বিহু উদযাপন কৰিছোঁ গতিকে সকলো ভালে থাকক সুখেৰে থাকক তাকে কামনা কৰিলোঁ এইখিনিকে কৈ আজি অনুষ্ঠান সামৰণি মাৰিছোঁ গতিকে যদি ক'ৰবাত কিবা কাৰণত অকণমান খুটি নাতি ৰৈ গৈছে তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিব নিজৰ শব্দত ভুল আহিব খালি দুখ কৰি নাথাকিব দেই দুখ কৰি কেতিয়াও নাথাকিব কাৰণ হয় ৰাকেশ বুলি মাতি দিলে মই মোলৈ গুচি দুখ নকৰিব কাৰণ চকু পানী মুচিবলৈ আপোনাৰ ঢেৰ মানুহ পাব কিন্তু নাকৰ পানী মুচিবলৈ এটাও মানুহ নাপাব সেইকাৰণে দুখ নকৰিব ধন্যবাদ যদি ভাল পাইছে এটা জোৰে হাত চাপৰি দিব আৰু আমাৰ কাৰণে আশীৰ্বাদ ধন্যবাদ বেহাৰবাৰী দুটামান ডাইলগ ন মোক এজনে কৈছে বাৰু মই মোহনক আজি লগ পাই আহিছোঁ মোহনক মই কৈছোঁ বোলো তই এনেকৈ যে বিহু ফাংচনে এনেকৈ ঘূৰি ফুৰিছ কিন্তু পঢ়া শুনাটো অকণ গুৰুত্ব দিবি তোৰ বয়সৰ ল'ৰা ছোৱালী জন্ম দি কাজিৰঙা ফুৰাবলৈ নিছে তই পঢ়াটোৱে পৰা নাই সি কৈছে মই ফাংচনো কৰিছোঁ পঢ়াটোও মই ধুনীয়াকৈ নিছোঁ মই বোলো তেতিয়াহ'লে কমলাটো বানান কৰচোন সি ধুনীয়াকৈ কৈ দিছে কমলা কমলা মইতো আচৰিত তাৰে ইমান কম দিনত কেনেকৈ প্ৰগ্ৰেছ হ'ল তাৰপৰা সি উল্টাই কৈছে আপুনি যে মোক কমলাটো বানান কৰিব দিছে আপুনি মই এটা কম বানান কৰিব পাৰিব বোলো ক'ত সি কৈছে এইটো বানান কৰি দিয়কচোন এইটো মই কেনেকৈ বানান কৰিম কওক সি মোক সেইটো কৈছে এতিয়া ৰাকেশ হিচাপে আমাৰ আচলতে তেনেকুৱা একো সংলাপ নাথাকে আমি যি গতানুগতিকভাৱে আমি কথাবিলাক কওঁ যি গতানুগতিকভাৱে এনেকৈ আপোনালোকৰ লগত কথা পাতিছোঁ অলপ চেঁচে আছে দেখোন মাইকটো হেল্ল' ইফালে ইউক্ৰেইন ৰাছিয়া যুদ্ধ হৈছে ইয়াত মাইক বেয়া হৈছে চাওকচোন হেল্ল' অঁ নাই এনেই ধেমালি কৰিছোঁ তেওঁলোকক হেল্ল' এতিয়া এৰিয়ে নিদিয়া হ'ল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বিয়া পাতিবলৈ ডেকা হোৱা আছেনে কোনে বিয়া পাতিবলৈ আছে এতিয়াও আমাৰ মনোজ বা আছে গম পাইছোঁ আৰু কোন আছে এই ৰাকেশজন আছে মই কৈছোঁ বিয়া পাতাৰ পিছত গম পাব এই মজাই বেলেগ হে বিয়া পতাৰ মই কৈছোঁ নহয় এই ঘৰলৈ যাওঁ এটা ফিল এই যে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কোনেও নজনাকৈ যে গোসাঁই বুলি মাতে মই কৈছোঁ আৰু ক'ব নাপায় যেন এইবোৰ ব্যক্তিগত কথা তথাপিও কৈছোঁ যে বিয়া মই ৰাকেশ তুমি বিয়া পাতি জনাবা দেই কেনেকুৱা লাগে আৰে মই কৈছোঁ নহয় গতিকে শুভেচ্ছা জনালোঁ নতুন একে অহা বছৰ আহোঁনে তাৰ পিছৰ বছৰ আহোঁ একে ভাল খবৰ লৈহে হ'ব দেই বাৰু ধন্যবাদ হেণ্ডছেক বাৰু ধন্যবাদ এইখিনিকে ক'লোঁ ইয়াৰ পিছত যদি কিবা ভুল ভাত দিয়া ক্ষমা কৰিব দেই ধন্যবাদ এই ৰাকেশ দাৰ প্ৰগ্ৰেম চাব আহিছিলোঁ এই মুন্না ভাইক লগ পাইছোঁ চাওক মুন্না ভাই কেনেকুৱা লাগিছে ভাল লাগিছে বিহু ধুনীয়া হৈছে এনেকুৱা হৈ থাকিব লাগে সেয়া চাওক আপোনালোকে গছতলৰ বিহু বহুৱা নৱৈচা অনুষ্ঠিত অনুষ্ঠান কৰিছে চাওক ৰাকেশ দা এয়া আপোনালোকক চাওক নৱৈচাত আপোনাৰ মুকলি বিহু গছতলৰ বিহু এয়া আপোনালোকক দেখাই আছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ এয়া নৱৈচাৰ বিহুতল সুন্দৰকৈ নাচি আছে চাওক ইমান সুন্দৰকৈ আপোনালোকে
সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, অকণমান স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' আপোনাৰ বিহু নাচ দেখা পাব। এয়া প্ৰগ্ৰেম চাব আহি দেৱা ভাইক লগ পালোহি। হয় 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 ৰাকেশ দাৰ প্ৰগ্ৰেম চাব আহিছিলোঁ। ৰাকেশ দাৰ প্ৰগ্ৰেম চাব আহিছিলোঁ, ভাল লাগিলে প্ৰগ্ৰেম চাই। এয়া বাকীখিনি ইফালে পাতিছে প্ৰগ্ৰেমটো, ইফালে পাতিছে। আমি বেক চাইডটোত আছোঁ এতিয়া বৰ্তমান। মুকলি বিহু আমি বেক চাইডত আছোঁ চাওক। কোনে কোনে আহিছে? এইটো মুন্না ভাই হাই কৈ দিয়া। এইটো চুনু ভাই, চুনু হাই কৈ দিয়া। হেপী বিহু পিছতীয়াকৈ হ'লেও। সেইটো আমাৰ পুলক দা, দাদা হয়, লগতে চবেই আহিছোঁ বিহু চাবলৈ। বিহু চালোঁ, ৰাকেশ দাক চালোঁ। ৰাকেশ দা এতিয়া বৰ্তমান গ'লগৈ। আমি বেক চাইডটোতে আছোঁ, কিন্তু ফ্ৰণ্ট চাইডটোত নাই। কিবা এটা খাবলৈ আহিছোঁ, ঘুগুনি পকৰি দোকান দিছে আৰু খাবলৈ আহিছোঁ আৰু। অৱশেষত এয়া ঘৰলৈ পালোহি। বিহু প্ৰগ্ৰেম চাই মেলি দেহৰবাৰীৰ ৰাকেশ দা আহিছিলে, চাই মেলি এয়া ঘৰলৈ পালোহি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ কোনোবা আহিছে, লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, গুড নাইট।